তোমাৰ অন্তৰত অলপ মৰম বিচাৰি মই বহুবাৰ ৰাজপথত শ্লোগান দিলোঁ। বাৰে বাৰে কৰা হৈছিল মোৰ ওপৰত লাঠিচাৰ্জ। আৰু কিমান ৰাতি যে কাষ্টডিত উজাগৰে আছোঁ মজিয়াত এখন কম্বল পাৰি, কোনে জানে। টিয়াৰ গেছত মোৰ চকুৰ পৰা বোৱাই দিয়া হৈছিল কান্দোনৰ ৰোল। দুখৰ ভায়লিনখনে জংকাৰ কৰি উঠিছিল কাৰোবাৰ ভালপোৱাৰ অলপ সঁহাৰিৰ বাবে। নাপালোঁ মই কাৰোৰ পৰা ক্ষুদ্ৰতমৰ ক্ষুদ্ৰতমখিনিও মৰমৰ আশীষখিনিৰ মালিক। মোৰ ভুল কি আছিল জনাবাচোন। তোমাৰ খোজত এৰি যোৱা ভৰিৰ চাকটোত মই মোৰ জীৱনৰ সপোনৰ বাচন গঢ়াইছিলোঁ। পাহৰি পেলাইছিলোঁ নিষ্ঠুৰ সময় দিয়া আঘাতবোৰ, আৰু সৈনিকৰ দৰে জীৱন আৰু মৃত্যুৰ ৰণভূমিত নিৰ্ভীক হৈ অৰ্পণ কৰিছিলোঁ নিজকে তোমাৰ সুখ আৰু দুখবোৰ আপোন কৰিবলৈ। মই কৰা অপৰাধ আৰু তুমি কৰা প্ৰতিবাদত মই নিজেই এজন অপৰাধী আজি। চাৰ্জ লগোৱা মোৰ ওপৰত তোমাৰ কনষ্টিটিউশ্যনৰ পৃষ্ঠাবোৰ মেলি মেলি পেনাল্টি ৰূপে কি দিবা মোক? জীৱনত কি কৰিলোঁ মই মোৰ বাবে এটা উত্তৰ নোহোৱা প্ৰশ্ন মাথোঁ। এজন ভাল সন্তান হ'ব নোৱাৰিলোঁ অভিভাৱকৰ বাবে, এজন ভাল নাগৰিক নহ'লোঁ জন্মভূমিৰ বাবে, ভাল পোৱাৰ বাবে নহ'লোঁ মই বিলাসিতাৰ চিম্বল লগোৱা এটা ব্ৰেণ্ডেড ষ্টিকাৰ। আলিচান পৰিয়ালৰ মেম্বাৰশ্বিপো নাই মোৰ লগত, পথাৰৰ বোকাপানীৰ মিশ্ৰিত সোঁত আছে মোৰ দেহত। তোমাৰ নিশ্বাসত এৰা কাৰ্বন ডাই অক্সাইড মোৰ সেউজীয়া ধাননিৰ পাণস্বৰূপ। চৰাইকেইটাই ৰাতিপুৱা সুগুৰি বজাইছিলহি মোৰ ৰুমৰ দ্বাৰডালত বহি। সময় এতিয়া 6:06। তুমি টিফিন বান্ধিছা হয়তো ডিউটিৰ বাবে। এজন কাষ্টমাৰক দিয়া 3 মিনিট সময় পাৰিলে মোকো দি চাবা মোৰ জাগৰি ৰাতিকেইটাৰ অন্ত পৰিব। ধন্যবাদ।